So hi hello namaskar and welcome back to my YouTube channel. আকৌ এটি ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিলোঁ তো ভাবোঁ ভিডিঅ' সদায় বনাম বুলি কিন্তু নোৱাৰোঁৱে কিবা নহয় কিবা এটা খেলি মেলি হয় কিবা কিবি কাম ওলায় চ' আজি আকৌ ভিডিঅ' এটা বনাব লৈছোঁ এতিয়া সময় হৈ গ'ল আপোনাৰ 3:30 তো মই আৰু গৈ আছোঁ মা বৌ গৈ আছোঁ নৈ কিনা তো কিয় গৈছোঁ কি আনিব গৈছোঁ আপোনালোকক দেখাওঁ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক আৰু এনজয় কৰক চ' ফাইনেলি এতিয়া আমি গৈ আছোঁ পথাৰৰ মাজে মাজে তো আগফালে গৈ আছে এইফালে মা আৰু বৌ আৰু মই গৈ আছোঁ পিছে পিছে লগতে এটা গৈছে হাইটো দেখিছেনে তো এতিয়া আমি গৈ লওঁ আৰু কি কৰোঁ চাই থাকক সকলোবোৰ দেখাই যাওঁ আমি এতিয়া পাই গ'লোহি নৈ কিনা একচুৱেলি নৈখন আপোনাৰ আছে এইটো চাইডে আছে আপোনাক পিছত গৈ দেখাম তো আৰু ইয়াত ঘৰৰ ওচৰতে বিল এখন আছে তো বিলখন এতিয়া বৰ্তমান খান্দি আছে তো খনাই আছে আপোনালোকক বিলখনো দেখাম আৰু লগতে আপোনাক এটা বস্তু দেখাম মই ওচৰলৈ গৈ লওঁ পাৰিম খাম খুব মজা লাগে আৰু কাৰ কাৰ প্ৰিয় হয় সকলোৱে ক'ব তো এতিয়া গৈ আছোঁ তো আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক স্কিপ নকৰিব তো এতিয়া মই গছৰ গুৰি পাই গ'লোহি এটাই পাৰি আছে আপোনালোকক দেখাইছোঁ চাই থাকক এইফালে চক পুৰা পাৰি আছে এইফালে এইজোপা দেখিছেনে কি হয় গম পাইছে ৰে তেতেলী এইফালে দেখিছে এটা তেতেলী পাৰি আছে বৰ্তমান ওপৰলৈ চাই থাকোঁতে যাব তো এই তেতেলী পাৰ এইফালে তেতেলী দেখিব দেখাম দেই তেতেলী দেখাম এইফালে এইটো দেখিছেনে তেতেলী এইটো দেখিছে এইটো তেতেলী এইটো পাৰি আছে পাই এইফালে মা ল'ব আৰু এইফালে মই এতিয়া গৈ আছোঁ আপোনালোকক বিলখন দেখাম আপোনালোকে চাই থাকক এইফালে পূৰা বিল খান্দি আছে তো বিলখন দেখাওঁ ব'লক এইটো চাইডে ব'লক এইবোৰ মাটি দেখিছে এইফালে এইখন বিল পূৰা খান্দি আছে এইটো চাইড দেখিছে এইটো চাইডে এইখন দেখিছেনে কি হয় খান্দি আছে পূৰা বিল খান্দি আছে পূৰা দ কৰি এইফালে মা আহি আছে এইফালে আহিলোঁ এইফালে বৌ চক মই এতিয়া পাৰিলোঁ তেতেলী কিন্তু পকা নহয় কেঁচা তেতেলী তথাপিও খাবলৈ মেলি টেষ্ট কৰিম বাম্পা টেঙা পকা আছে মানে ওপৰত আছে তো পাৰিব নোৱাৰি তো বহুত দিগদাৰ তো কেঁচা তেতেলী লৈ লৈছোঁ ঘৰত গৈ পূৰা নিমখ দি পিনে ধুনীয়াকৈ খাম তো আৰু এতিয়া আমি নৈ কিনাৰলৈ যাম তো চাই থাকক স্কিপ নকৰিব আৰু বহুত ধামাকা খাবলৈ গৈ আছে ৰাতি কিবা এটা কৰি আছোঁ চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো আৰু এইফালে দেখিছে এইটো চাংঘৰ কিন্তু চাংঘৰত উঠিবলৈ জখলা নাই এই চাংঘৰ মালিক কোন তই হে ভিডিঅ' বনাই আছোঁ কাইলৈ জখলা এখন নাই যে উঠিবলৈ হে আৰু ওপৰত কি আছে দেখাম দেই এইয়া ধান আছে ইয়াত দেখিছেনে এইফালে চাওক ৰাস্তাটোত ইমান ধূলি এইফালে গৈ আছে মাতাশ্ৰী নৈ কিনাৰ কেলে আহিছে কৈ দিয়ক হে কচু আজি কচু কিহৰ লগত খাম আজি পূৰা ধামাকা খানা খাম অঁ আজি বজাৰ আছে নহয় ন তেওঁলোকে ভিডিঅ'টো চাই থাকক স্কিপ নকৰিব ভিডিঅ'টো সম্পূৰ্ণ অকণমান স্কিপ নকৰিব আৰু ৰাতি আৰু ধামাকা দেখাই আছোঁ আপোনালোকক আৰু এইফালে আগফালে গৈ আছে বৌ আৰু এটা গৈ আছে
তো এতিয়া কচু বুটলিম তো চাই থাকক চ' ফাইনেলি আমি এতিয়া আহি পাই গ'লোঁ সেই নৈ কিনা তো নৈখন দেখাম আমাক দিচাং নৈখন আৰু বেছি দূৰ নহয় ঘৰৰ ৰাস্তা কিবা পাৰ হৈ পথাৰখনৰ ওচৰতে পথাৰখন পাৰ হ'লে চিধা নৈ তো আপোনালোকক নৈখন দেখাই আছোঁ 3, 2, 1 let's go এইফালে নৈ দেখিছে এইফালে দেখিছেনে ইয়াত জাল ধুই আছে এজনে দেখিছে আৰু এইফালে মা এইফালে আৰু বৌ আৰু এইফালে ঘৰৰ ওচৰত দাই পুতেক বৰ্তা বাটো তো চাই থাকক এইখন নৈ আৰু এইফালে পুৰা শাক খেতি কৰি আছে এইফালে দেখিছে আৰু এইফালে আছোঁ মই 360 ভিউ চাই থাকক সম্পূৰ্ণ আৰু আমি এতিয়া বৰ্তমান ঘৰলৈ গৈ আছোঁ কচু বুটলি আনিলে মায়ে মোনাত ভৰাই ল'লে আপোনালোকক ঘৰত গৈ দেখাম কিমান আনিলোঁ তো আৰু মাহঁত আগতে গ'ল মাহঁত ঘৰৰ উঠিলেগৈ তো মই লেট হ'ল তো গৈ আছোঁ আৰু ঘৰ গৈ কি কৰোঁ চাই থাকক আৰু মই বাঁহেৰে কিবা এটা বনাই আছোঁ কিবাকিবি আপোনালোকক সেইবোৰ দেখাম তো ভিডিঅ'টো চাই থাকক আৰু ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ ভিডিঅ' যিমান সংখ্যক চাই তাৰপিছত তাৰ ভিতৰত 70% লোকে ছাবস্ক্ৰাইব নকৰে আপোনালোকৰ 20-30% মানুহে ছাবস্ক্ৰাইব কৰে প্লিজ ছাবস্ক্ৰাইব কৰি দিব তো ইমানেই আৰু তো ভিডিঅ'টো চাই থাকক আৰু এয়া দেখিছে কচু মোনাত ভৰাই থৈ দিছে মায়ে ইমানখিনিয়ে পালে আৰু এতিয়া আমি ঘৰ আহি পাই গ'লোহি আৰু মই বৰ্তমান আমাৰ ঘৰত গাহৰি পুহিছে তো তাক গাহৰি দেখাম ব'লক আপোনালোকক গাহৰি আছে 4জনীমান তো আপোনালোকক মই দেখাম চাই থাকিব দেই এটা ইমান ৰাক্য কেইকেইজন দেখিছেনে গাহৰি পানেশ্বৰী পানেশ্বৰী এইজনীৰ নাম পানেশ্বৰী ঠিক আছে আৰু এইজনীৰ নামটো কি আছিলে নাজানো মই এনেই একদম খাওঁকৈ থাকে হেল্ল' গাইজ কৈ দে হেল্ল' গাইজ আপোনালোকে মোৰ ভিডিঅ'টো চাব আৰু আছে আপোনালোকক আৰু আছে দেখাই আছোঁ বোলো তো ইফালে এজনী আছে এজনী বীণা এই বীণা নামটো কিমান হ'ল গম পাইছেনে এই যে বুধবাৰে জন্ম হৈছিলে সেইটো কাৰণে বীণা হয় মোৰ নাম বীণা সকলোৱে মোক মৰম দিব লাইক কৰিব আৰু এইজনী হৈছে ডাঙৰজনী এইজনী হৈছে দেউতা ভাগৰ গাহৰি তো বাকীকেইটা দাদা ভাগৰ আৰু এইজনী নামটো নাজানো মই এই আপোনাৰ 8 মাহমান হৈ গ'ল এটা মই আপডাল নকৰোঁ অকণমানো সকলো মাহঁতে কৰে তো এইফালে গাহৰিজনী দেখিছে আৰু গাহৰি নিচিনাই দেখা যায় দাড়ি খুলি পূৰা দীঘল কৰি দিছোঁ চাই থাকক ৰাতি আজি কি কৰোঁ দেখাই যাম চাই দিব চ' ফাইনেলি মই আপোনালোকক দেখাম বুলি কৈছিলোঁ যে মই বাঁহেৰে কিবা এটা বনাম বুলি কৈছিলোঁ তো মই এতিয়া বনালোঁ আপোনালোকক দেখালোঁ চলি মই বনাই থাকোঁতে ৰং মাৰিলোঁ ৰং মৰা বস্তু দেখাবলৈ নহ'ল তো বনাই মেলি কমপ্লিট হৈ গ'ল এতিয়া মই আপোনালোকক দেখাই আছোঁ তো কেনেকুৱা লাগিছে ক'ব আৰু দেখাই আছোঁ চাওক এইফালে চক এইটো ফাৰ্ষ্ট বনালোঁ এইটো কেনেকুৱা লাগিছে ক'ব এইটো এটা আৰু এইটো এটা তো কেনেকুৱা লাগিছে ক'ব তাৰপিছত লাষ্ট এখন বনাব এইখন তো ইমানে বনালোঁ আৰু বনাম তো কেনেকৈ বনালোঁ যদি আপোনালোকে চাব বিচাৰে তেনেহ'লে কমেণ্ট কৰিব তো মই আপোনালোকক বনাই মেলি দেখাম তো আজিলৈ ইমানটাই তো আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি আপোনালোকে চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে মোৰ পৰা কি ভিডিঅ' চাব বিচাৰে কমেণ্ট কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইবটো কৰি দিব আৰু মোৰ ইনষ্টাগ্ৰাম ID বলিউড ফুকন অফিচিয়েল বুলি আছে তলত ডেছক্ৰিপশ্যনত আছে লিংকটো আপোনালোকে সকলোৱে ফ'ল' কৰি ল'ব আৰু আজিলৈ ইমানতে তো আজিলৈ বাই বাই পুনৰ এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই বাই